নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে ভালনে বাৰু? মই পূৰ্ণিমা আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। মই আজি আপোনালোকক য়োগাৰ্ট পুডিঙৰ ৰেচিপি এটা বনাই দেখুৱাম আৰু সৰুৰ পৰা ডাঙৰলৈ সকলোৱে যিহেতু এই ৰেচিপিটো খাই ভাল পায় আৰু বনাবলৈ অতি সহজ হয়, সেইবাবে আপোনালোকলৈ এই ভিডিঅ'টি আগবঢ়ালো। বলকচোন তেনেহলে ভিডিঅ'টি আৰম্ভ কৰো। ইনগ্ৰেডিয়েন্টছবোৰ আপোনালোকে মই ডেছক্ৰিপশ্যন বক্সত দি দিছো, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। বাকি মই এতিয়া প্ৰচেছটো আপোনালোকক কৈ যাম। মই এটা বাউল লৈ লৈছো, ইয়াতে 1 কাপ দৈ দি দিছো আৰু দৈখিনি ভালদৰে মই মিক্স কৰি লৈছো। এনেদৰে মই চামুচেৰে মিক্স কৰি লৈছো, যিহেতু মোৰ ওচৰত বেলেগ এতিয়া বস্তু নাই মিক্স কৰিবলৈ। আৰু এতিয়া মই ইয়াতে দি দিছো 1/2 কাপ গাখীৰ। 1/2 কাপ গাখীৰ আপোনালোকে দি ল'ব আৰু ধুনীয়াকৈ মিক্স কৰি ল'ব। আপোনালোকে ইচ্ছা কৰিলে মিক্সিটো মিক্স কৰি ল'ব পাৰে, তেনেকেও সুবিধা হয়। আৰু এতিয়া মই দি দিছো ইয়াতে 3/4 কাপ কনডেন্স মিল্ক। আপোনালোকে বজাৰত পাই যাব আৰু ঘৰতেও কনডেন্স মিল্ক বনাব পাৰে। যদি আপোনালোকে বিচাৰে মোক কমেন্ট কৰি জনাব, মই ঘৰতে কেনেদৰে বনাই আপোনালোকক দেখুৱাই দিম। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে ইয়েলো ফুড কালাৰ দিম, অকমান ইয়েলো ফুড কালাৰ দিছো আৰু ধুনীয়াকৈ মিক্স কৰি লৈছো। এয়া আমাৰ দেখিছে ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু এতিয়া মই ইলাইচি 3টা লৈছিলো, অলপ ভালদৰে গুড়া কৰি লৈ সেইখিনিও দি দিছো। ইলাইচি পাউডাৰ আপোনালোকে বজাৰত পাই যাব, ইচ্ছা কৰিলে ইলাইচি পাউডাৰ দিব পাৰে। মোৰ হাতত গোটা ইলাইচি আছিলে, গতিকে মই সেইকেইটাই অলপ গুড়া কৰি লৈ মিক্স কৰি দিছো। এয়া আমাৰ বাটাৰ ৰেডি হৈ গৈছে। এতিয়া মই 3টা এনেদৰে বাউল লৈ লৈছো আৰু মই অলপমান ঘি লৈ চবতে বাটিকেইটাত মই মিক্স কৰি দিম। এনেদৰে মই অলপ অলপ ঘি দি লৈছো। মই হাতেৰে সানি ল'ম ভালদৰে বাটিটোত, যিহেতু মোৰ ওচৰত এতিয়া বৰ্তমান ব্ৰাছ পাত নাই আৰু লকডাউনৰ সময় মই ওলাই যাবও পৰা নাই কিনিবলৈ, গতিকে এনেদৰে মই চামুচেদি দি লৈছো আৰু চামুচেদি ভালদৰে নোহোৱা বাবে মই হাতে দিয়ে ভালকৈ বাটিটোত মিক্স কৰি লৈছো। এতিয়া মই অকমান ড্ৰাই ফ্ৰুট এড কৰিম। মই আলমণ্ড অকমান কাটি সৰু সৰুকে কাটি লৈছিলো আৰু আলমণ্ড তলত দি লৈছো বাটিটোৰ তলত। আপোনালোকে ইচ্ছা কৰিলে পিছত ওপৰতো দি দিব পাৰে। আৰু এতিয়া মই ইয়াত বাটাৰখিনি এড কৰিম। 3টা বাউলতে মই সমানে বাটাৰখিনি দি লৈছো। ধুনীয়া স্মুথ আৰু ক্ৰিমি টেক্সচাৰ এটা আহিছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এয়া আমাৰ ৰেডি হৈ গৈছে। এতিয়া ওপৰত অকমান ড্ৰাই ফ্ৰুটছ মই আকৌ এড কৰি লৈছো। এতিয়া মই কেৰাহী এটা লৈছো আৰু ইয়াত ষ্টেণ্ড এডাল দি দিছো আৰু পানী ইয়াত এড কৰিছো। পানী আপোনালোকে মন কৰিব ষ্টেণ্ডডালৰ যাতে তলত থাকে সদায়। এতিয়া প্লেট এখন দি লৈছো আৰু ইয়াত মই বাটি 3টা বহাই লৈছো। এতিয়া মই আকৌ কভাৰ কৰি দিছো বাটিকেইটা আৰু এনেদৰে মই 20 মিনিট সময় কমেও মই লো ফ্লেমত ষ্টিম হ'বলৈ ৰাখি দিম। আপোনালোকে মাজতে চেক কৰি চাব পাৰে, যদি পানী কমি যায় আকৌ পানী অলপ এড কৰি দিব, আকৌ পুনৰ ষ্টিম কৰি দিব। এতিয়া 20 মিনিট পিছত মই চাম। ধুনীয়াকৈ ষ্টিম হৈ গৈছে, দেখিছে আপোনালোকে। এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ ইয়াতে এনেদৰে ৰাখি দিম। ঠাণ্ডা হোৱাৰ পাছত মই বাটিকেইটা এনেদৰে নমাই লৈছো আৰু এতিয়া মই এইকেইটা কভাৰ কৰি আকৌ ফ্ৰিজত 1 ঘণ্টাৰ কাৰণে ৰাখি দিম।
1 ঘণ্টাৰ পিছত মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ আৰু ধুনীয়া এটা দেখিছে আপোনালোকে ধুনীয়া হৈ গৈছে এতিয়া মই বাটিৰ পৰা ধুনীয়াকৈ লাহেকৈ প্লেট এখনত উলিয়াই ল'ম আপোনালোকে ছুৰী বা চামুচ এখন লৈ ল'ব লৈ বাটিটোত কাষৰ পৰা এনেদৰে লাহে লাহে এৰাই দিব তেতিয়া আমাৰ ধুনীয়াকৈ বাটিৰ পৰা এৰাই আহিব মই ছুৰী এখনৰে কৰি লৈছোঁ এয়া দেখিছে কি ধুনীয়াকৈ মোৰ সাইডৰ পৰা এৰাই গৈছে আৰু এতিয়া প্লেটখনত উলিয়াই ল'ম এয়া আমাৰ yogurt পুডিং ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাবলৈ ৰেডি হৈ গৈছে যিহেতু আৰু আপোনালোকে চাহৰ লগত এনেদৰে খাবচোন ঘৰতে বনাব পাৰি কিমান সহজ নহয় জানো যদি ভিডিওটো চাই আপোনালোকে ভাল পাইছে এটা লাইক কৰি দিব আৰু যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব